নমস্কাৰ সকলোকে মই গৈ আছোঁ কঠীয়াতলা বাহানাৰে মাছ ধৰিবলৈ বুলি দেই কঠীয়াতলি মানে মাছ মাৰিছে আৰু এয়া দেখিছে আমাৰ মাতাছে কঠীয়া তুলি আছে আৰু ময়ো তুলিম আৰু মই অকণমানহে তুলিছোঁ দেই বেছি তোলা নাই মানে মোৰ আকৌ মেইন উদ্দেশ্যটো হ'ল মাছ ধৰাহে কঠীয়া তুলিবলৈ যোৱা নাই নহয় মিছাকৈহে কৈছিলোঁ কঠীয়া তুলিমগৈ বুলি মাছ ধৰিলোঁগৈ মানে এই কঠীয়া তলিত মানে কঠীয়াবোৰৰ মাজে মাজে মাছ সোমাই আছিলে মানে ৰ'দ দিছে যে সেইকাৰণে বাহিৰত থাকিব মানে কঠীয়াৰ তলত মানে ছাঁ পাই সোমাই আছিলে আৰু দেখিছেই নহয় মই মানে মাছ বুলি ক'লে বলি এখন মাটি মানে কঠীয়া অকণমান তুলিলোঁ এটা পানীবোৰতে মাছবোৰ একদম ওলাই আছে এইবিলাকে মাছকে ধৰি আছোঁ আৰু মাছ বুলি ক'লে যে মইতো এনেও বলিয়ে মাছ বুলি ক'লে মানে ৰ'বই নোৱাৰোঁ আপোনালোকে বাৰু কোনে এনেকৈ মাছ ধৰি ভাল পায় কমেণ্ট কৰি জনাবচোন আপোনালোকে বাৰু মিছাকৈ ঘৰত গৈ বা মাছ ধৰিবলৈ যায়নে মইতো একদম পথাৰ বুলি ক'লে ভালেই পাওঁ মাছ ধৰিবলৈ পালে বোকা পানী গছকি আৰু কোনে ভাল পায় ক'ব মাছ ধৰিটো ভালেই লাগে যিহেতু সেয়া দেখিছেনে মূৰটো ওলাই আছে মই আকৌ ভিডিঅ' কৰি আছোঁ মাছো ধৰিছোঁ মানুহো লগত কেমেৰামেন লৈ গৈছোঁ দেই এইবোৰ কৰা দেখুৱাবলৈ নহ'লে আকৌ আপোনালোকে ক'ব নহয় এজনীয়ে কি কৰিব গৈছে বুলি পথাৰৰ মাজত মই এইবিলাকে কৰি থাকোঁ আৰু কি কৰিব আৰু ৰাইজ এইবিলাকে কৰি থাকোঁ দেই আপোনালোকে বেয়া চেয়া নাপাব আৰু এয়া দেখিছেনে মাছ পাইছোঁ আৰু তেতিয়াহ'লে মোৰ ভিডিঅ'বোৰ চাই দিব আকৌ নেক্সট ভিডিঅ'ত লগ পাম বাই বাই।